নমস্কাৰ গাইজ আজি উৰুকা আপোনালোক সকলোকে মাঘ বিহুৰ উলগ জনাইছো আজি আমাৰ সমাজৰ পৰা মানে মাছ ভাগাব গাইজ যেহেতু খানা খাই মই এইবিলাক কাম কৰি আছো গাইজ অলপমান ৰাতিপুৱা পই সো অলপমান মানে গাটো গৰম কৰিব লাগে এটা মানে মাছ মাৰবা দাদাই যায় নেকি নাজনো মই নাযাও বুলি কৈছো কাৰণ এই ঠাণ্ডাত পানীত নামবা লাগে গাইজ তো সমাজৰ পৰা মানে যেহেতু মাছ ভাগাব ন সেই কাৰণে মাছ আনবা যাইছো মাছ আনবা নহয় মাৰবা যাব লাগিব চাগে এই ঠাণ্ডাখনত চালা নিগেল হেতুই কৈছিলো যাবা নেগেল তো এটা ময়ে যাব লাগা হল আর উপায় নাই গাছে ঠান্ডাখানত পানির নাম্বার লাগবো যেন পাইছো এইবিলাক যে দেখিছে গাছ এইবিলাক সব সমাজৰ পুখুৰী এটা আৰু অলপমান পানী কমিছে সেই কাৰণে কম দেখা হৈছে আৰু ফাইনালি গাইছ ফাৰ্ষ্ট জাল টানি দিলে তো মাছ আহিলে এইখিনি চাওক আপোনালোকে চাব পাৰে মই আনি আছো আৰু এইখিনি চাব পাৰে ইপিনেও মাছ আছে দুই টোপলা মাছ পাই গিলো ইও দুই টোপলা লুছি টাকা লুছা কি মাছ